আছেনে? আছো। কোন আছে ভিতৰলৈ সোমাই আহা। আহা আহা বহাই। আৰু তোমালোক কোৱাচোন, তোমালোক কোন স্কুলৰ পৰা আহিছে আৰু কি সকামতনো আহিলা? স্যাৰ, আমি নাজন জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। প্ৰতি বছৰে উদযাপন কৰি যোৱাৰ দৰে এইবাৰো আমি আমাৰ স্কুলত সভাপতি ৰাধাকৃষ্ণৰ জন্ম জয়ন্তী উপলক্ষে আপোনাক নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। ভাল ভাল, বৰ ভাল কথা। মই শুনি সুখ পালোঁ। কিন্তু তোমালোকে ইমান ডাঙৰ এখন অঞ্চলটোৰ গণ্যমান্য এখন বিদ্যালয়লৈ মোৰ দৰে এজন সাধাৰণ শিক্ষকক তোমালোকে আমন্ত্ৰণ কৰাৰ অৰ্থই বা কি? ছাৰ, আপুনি সাধাৰণ নহয়, আপুনি অসাধাৰণ। এই অঞ্চলত আপোনাৰ দৰে এজন আদৰ্শ শিক্ষক হ'বলৈ বিৰল। আমাৰ অঞ্চলটোৰ কাৰণে আপুনি যিখিনি উন্নয়নমূলক কাম কৰি থৈছে, তাৰ তুলনাত আজি সমাজৰ নতুন চামে তাৰ বিনিময়ত আপোনাক কোনো ধৰণৰ দায় সুধিবই পৰা নাই। আমাৰ অঞ্চলটো আপুনি গৌৰৱ ছাৰ। ছাৰ, আপুনি বহুত বহুত ধন্যবাদ। মই যাম। মই তোমালোকৰ স্কুললৈ যাম। পিছে তোমালোকে কোৱাচোন, তোমালোকে নিজৰ নিজৰ নামবিলাক কোৱা আৰু তোমালোকে কোন ক্লাছত পঢ়ি আছা? বন্ধু নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ বৰা। মই ক্লাছ 8ত পঢ়োঁ। কি লাগে তোৰ? কি লাগে? মাৰ লাগে তোৰ? মাৰ জোন, ছাৰ, আমি গৈ থাকোঁ নি? জোন, তই আজিও আহিছ এনেকৈ? তোৰ কি দৰকাৰ এনেকৈ ছাত্ৰ ছাত্ৰীকে যাওক এনেকৈ অপমান কৰিবলৈ? ইয়াত থৈ দিয়ক আপোনাৰ ছাত্ৰ। তোক মই বাৰে বাৰে কোৱা স্বত্তেও তই একেবোৰ কামকে কিয় কৰা বাৰে বাৰে? তোক মই কৈছিলো নাই যে মদ পানী এইবিলাক খাই ঘৰলৈ নাহিবি বুলি? কৈছিল, কিন্তু মই মদ নাখায় আৰু কি কৰিম? দেউতা, এইখন পৃথিৱীত আৰু কৰিবলগীয়া কাম কি আছে? একো নাই কৰিবলৈ একো নাই। হেৰৌ, দূৰ সমান বয়সত আমি গাঁৱৰ ল'ৰাবোৰ লগ হৈ কি কৰিছিলে জানো? আমি তহঁতবোৰৰ নিচিনাকৈ গাঁৱৰ তিনিআলি চাৰিআলিত আমি কেৰেম খেলি মদৰ বটল হাতত লৈ আমি ঘূৰি ফুৰা নাছিলোঁ। আমি গাঁৱৰ উন্নতিৰ হকে কাম কৰিছিলোঁ। গাঁৱৰ প্ৰত্যেকজন যুৱক যুৱতীক আমি কাম কৰিবৰ কাৰণে উৎসাহ জনাইছিলোঁ। হওক সামৰি থওক আপোনাৰ সমাজ কল্যাণ আঁচনি টোপোলা। আজিৰ দিনত উন্নতিৰ হকে কাম কৰিব বিচৰা আপোনাৰ দৰে দ্বিতীয়জন মূৰ্খ ক'তো দেখা নাই আৰু ভৱিষ্যতেও নেদেখিম হয়তো। হেৰৌ, কিহত দেখিলি মোক মূৰ্খ? সমাজৰ হৈ কাম কৰাৰ কাৰণে নে মই এজন শিক্ষক হোৱাৰ কাৰণে? হেৰৌ, ধনঞ্জয় পুত্ৰক দেখিছ নাই? সি একালত মোৰ ছাত্ৰ আছিলে। আজি সি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। তাক মই পঢ়াইছিলোঁ। মই আজি মূৰ্খ? তই ঠিকেই কৈছ, মই মূৰ্খ। মই পঢ়োৱা সকলো ছাত্ৰ ছাত্ৰীয়ে আজি দেশৰ একোজন সুনাগৰিক হিচাপে কাম কৰি আছে। কিন্তু মোৰ পুত্ৰ, মোৰ সন্তান আজি সমাজৰ কলংক, দেশৰ এজন দাগী অপৰাধী। আই এম সমাজৰ কলংক। মই ঘৰ পালোহি। তুমি পালাগেনে? ঠিক আছে, হ'ব। তোমাৰ কথা কেতিয়াবা সমালোচনা কৰোঁ না? ঠিক আছে, হ'ব। মন কাৰ লগত কথা পাতিছিল? লগৰ ছোৱালী এজনীৰ লগত। দেউতা, চালা সমাজকৰ্মী, নিজৰ ঘৰৰ অৱস্থা নাই, সেইজন ব্যক্তি আকৌ সমাজৰ আদৰ্শ পুৰুষ, আদৰ্শ শিক্ষক, ফেঞ্চাই স্কুলৰ মাষ্টৰ, মহান ব্যক্তি হ'ব। হেল্ল', কোৱা গৌৰৱ। অথনি জানা দেউতাক মই মূৰ্খ বনাই দিলোঁ। দেউতাই সুধিছিল কাৰ লগত কথা পাতি আছ বুলি। মই ক'লোঁ লগৰ ছোৱালী এজনীৰ লগত। এই বুঢ়া বুঢ়ী মানুহবোৰ সঁচাকৈ বৰ অপৰাধী। গৌৰৱ, তুমি আজি আহিবা নেকি থকাকৈ? মা আজি ঘৰত নাই। দাদাটো ৰাতি 12 বজালৈকে বাহিৰতে থাকিব আৰু উঠিব 9 বজাত। গতিকে কোনো টেনশ্যনেই নাই। ঘৰত কেৱল বুঢ়াডালহে থাকিব। ঠিক আছে, বাই তেন্তে। তোৰ মোবাইলটো দেচোন, কল এটা কৰোঁ। মোৰ মোবাইলটোত বেলেঞ্চ নাই। এইটো হেল্ল',
মই বৰুৱানীয়ে কৈছোঁ শৰ্মা আপুনি মিটিঙলৈ আহিব নহয় ঠিক আছে বাৰু এতিয়া যে ফোনত কথা পাতিছিলোঁ মানুহজন জানো বহুত ধনী মানুহ তেওঁ আমাৰ মহিলা সমিতিখনৰ বাবে তেওঁ বহুতো দান বৰঙণি আগবঢ়াইছে বৰুৱানী ঘৰত আছে ৰে আপুনি আহক মই যাবলৈ ওলাই আহিছিলোঁ বুজিছে বৰুৱানী আজি মোৰ এজনীয়ে যাত্ৰাই বেয়া কৰি দিলে কি যাত্ৰা বেয়া কৰিলেনো আৰু কোনে ব'লে আমি বাহিৰতে আলোচনা কৰোঁগৈ কি কৈছিলা তুমি এতিয়া কোৱাচোন এই নক'ব আৰু সেই বাৰীজনী জীয়েক যে গিয়েকৰ মূৰ খাই আহি ঘৰত আছেহি সেইজনীক দেখিলোঁ আকৌ হয় নেকি নাপায়তো আকৌ যাত্ৰাৰ সময়ত আজে বাজে মানুহৰ মুখ দৰ্শন কৰিব জানো দেই বৰুৱানী আজি দিনটো ভালেই যায় নে কালে যায় ক'ব পৰা নাই তাতে আজি বুজিছে বৰুৱানী আজি ৰাতিপুৱাৰে পৰা মোৰ বাওঁ চকুটো খুব লৰিছে মই শুনিছোঁ বাওঁ চকু লৰিলে হেনো বৰৰ কাৰণে বেয়া আৰু সোঁ চকু লৰিলে নিজৰ কাৰণে বেয়া হয় নেকি বাৰু বৰুৱানী এই থোৱা মোৰ কথানো কিয় বিশ্বাস কৰা বাদ দিয়া এইবোৰ কথা আচল কথালৈ আহা আচল কথা মানে বৰুৱানী আচল কথা আকৌ ঐ শুনা হাজৰিকাই মোৰ কথা কিবা কৈছিল নেকি আপোনাৰ কথা বিশেষ একো নাই কোৱা বৰুৱানী মাত্ৰ কৈছিল এইকেইদিন সৈনিকৰ লগত নামাম কাজিয়া কিহৰ কাৰণে লাগিছে কৈছিল নেকি কিবা নাই কোৱা সকলো দেখোন বুজি পাব লাগে সেই তেজখাতি বহাগীজনীয়ে নিজৰো বদনাম হেঁপা উলিয়াই নাক কাণ কাটিলে আৰু আমাৰো বদনাম উলিয়াব বিচাৰিছে সেই হাৰাম জাতিজনীক কোৱা হ'লে এই মুহূৰ্ততে মই তোমালোকৰ কিহৰ আলোচনা চলিছে বৰৰ তোমালোকে মিটিং কৰিবলৈ যোৱা নে বৰৰ আলোচনা কৰিবলৈ যোৱা যাওক হে আহিলা আমাৰ মাজত কথাৰ ভাগ ল'বলৈ কোনো দৰকাৰ নাই কথাৰ ভাগ ল'বলৈ আপোনাৰ কাম আপুনি কৰি থাকক আৰু আমাৰ কাম আমাক কৰিবলৈ দিয়ক তুমি কি কোৱা সাবিত্ৰী জানানে তোমালোকৰ পৰা মই সমাজত মুখ উলিয়াব নোৱাৰা অৱস্থা হৈছোঁ জানানে এই ৰবীন বৰুৱাক আগতে কিমানেই শ্ৰদ্ধাৰ চকুৰে চাইছিলে কিন্তু আজি কেইজন আছে মোক সন্মান কৰা মোক অনুকৰণ কৰা তোমালোকৰ কাৰণে সকলো সন্মান মাটিৰ লগত মিলি গৈছে বাদ দিয়ক সেই আপোনাৰ সন্মান আৰু আদৰ্শ আপোনাৰ পৰা মানুহে কি অনুকৰণ কৰিব জনা আছে হয় আকৌ বৰুৱানী বুজিছে বৰুৱা আপুনিও এদিন আমাৰ মিটিং মাটাংঘৰলৈ যাবচোন তেতিয়াহে কিবা জ্ঞান অৰ্জন কৰিব পাৰে নেকি জনা আছে তোমালোকৰ মিটিং মাটাং বোলে কেনেকুৱা ধৰণৰ আলোচনা হয় এয়া মই নকলেও বুজি পাওঁ কোৱাহে সাবিত্ৰী বান্দৰেনো নাৰিকলৰ মূল কি বুজি পাব তুমি ঠিকেই কৈছা বান্দৰে নাৰিকলৰ মূল ক'ত বুজি পাব কাৰণ বান্দৰে মানুহকো বান্দৰ বনাবলৈ চায় ছাৰ আছেনে আছোঁ ভিতৰলৈ সোমাই আহা ছাৰ আমি নাওজান উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ ছাৰ আপোনাক আমাৰ স্কুলত শিক্ষক দিৱসৰ উপলক্ষে নিমন্ত্ৰণ জনাবলৈ আহিছোঁ ধন্যবাদ কিন্তু ছাৰ আপুনি কোনো অজুহাত উলিয়াব শুনিছোঁ আপোনাক নাওজান জাতীয় বিদ্যালয়লৈ নিমন্ত্ৰণ জনাইছে কিন্তু ছাৰ আপুনি আমাৰ স্কুললৈ এবাৰ হ'লেও তাতে আপুনি এপাক মাৰে আমাৰ বিদ্যালয়ত আপোনাৰ দৰে এজন ব্যক্তি আগমন ঘটিলে সঁচাই আমি বহুত ভাগ্যৱান বুলি ভাবিলোঁ ঐ সাবিত্ৰী ব'লা আমাৰ ইয়াত একো কাম নাই ব'লক আমাৰ দেৰিহে হৈছে শুন আমি আহিছোঁ ছাৰ আমিও গাওঁ নেকি যোৱাই নেকি চাহ কাপ খাই গ'ল ধন্যবাদ ছাৰ চাহৰ আপুনি ঠাণ্ডা পানীকে এগিলাচ দিব নেকি মোন ঠাণ্ডা পানী এগিলাচ লৈ আনিবিচোন অদ্ভুত ছোৱালীও অচিনাকি ল'ৰা এটাক চকুটি মাৰিছে